শুনিব নাকি এটা শুনিব না গান শুনিব ঠিক আছে এটা গান মই গাই চাওঁ দেই ৰ'ব আপুনি যে গান গাম বুলি কৈছে অসমীয়া গান গাবনে বিহু গাবনে বড়ো গান গাব ইয়াত বড়ো গান নাই বড়ো গান নাগাম বেলেগ গাম আপুনি গান গাব জানে জানো মই চেষ্টা কৰিছোঁ চাব কিন্তু ইয়াৰ পিছত ভাল ছিংগাৰে গান গাব হয় নেকি মানে কেছটো কি হয় মানে এই হাত চাপৰিটো যে আমাক নেলাগে সি তলত মহবোৰ ওলাই আছে নহয় অন্ততঃ পিটিনাকে মাৰকচোন হাত চাপৰি বজালে তেজ চলাচল হ'ব তেজ চলাচল হ'লে বডিটো ভাল হৈ থাকিব হয় নে নহয় কিমানখিনিতো কৰিব পাৰে নে ঘৰৰ পৰা গৈ পঠিয়াইছে মানুহটোৱে একদম হাত চাপৰি নবজাবি কৈছে কৈছে নেকি নাই কোৱা নে আমাৰ অনুষ্ঠান বেয়া লাগিছে যদি বেয়া লাগিছে গুচি যাম যামগে থাকিব লাগে থাকিব লাগে বুলিও নকয় জানে বুলিও নকয় দিয়ক আপুনি সুন্দৰকৈ গান এটা গাই দিয়কচোন বাৰু সকলোকে এটা ডাঙৰ হাত চাপৰিয়ে দেখুৱাওক পিছফালে আহি আছিলে ঘূৰাব বুলি ভয় পাইছা আছিতো ঘূৰাব বুলি পিছফালে বহি আছিল আমি দেখাই নাই নাই লগত লগ কৰিব লাগে হয় নে নহয় এতিয়া ক'ত কি হয় ঠিক নাই নহয় হয়নে সেইকাৰণে লগৰ বস্তু লগতে লৈ ফুৰিছোঁ আপোনালোকেও কিন্তু লগৰ বস্তু লগতে লৈ ফুৰিব এনেও গাড়ী মিঠাই থাকে যে নিজৰ মালৰ ওপৰত নিজে চকু ৰাখিব হয় নে নহয় গতিকে মোৰ মালৰ ওপৰত মই চকু ৰাখিবই লাগিব সেইকাৰণে ওচৰতে বহুৱাই লৈছোঁ ঠিকে আছে আছে আচ্ছা মোক কথা এটা কওকচোন আপোনালোকে আপোনালোক প্ৰত্যেকৰে ঘৰলে আলহী আহে হয়নে আলহী আহে আহে নাহে আমাৰ সকলোৰে ঘৰলে আলহী আহে এতিয়া আপোনালোকে জানেনে আলহী কেই প্ৰকাৰ বাৰু কেই প্ৰকাৰ আলহী জানেনে কোনোবাই জানে নাজানে কওক জানো বা নাজানো বুলি কওক হাত চাপৰিটোৰ লগতে মুখে মাতিবলৈও মানা কৰি পঠিয়াইছে নেকি বাৰু আৰু মই ভাবিছিলোঁ চব মহিলাকে দেখিছোঁ আগলৈ গৈ লওঁ ৰ'ব ওচৰলৈ আহিলেহে কথা পাতিম ন আমি একেলগে মই চব মহিলাকে দেখি আছোঁ মই ভাবিছোঁ বা আজি মই পুৰা পাৱাৰফুল হৈ আছে একদম মহিলাই মহিলাক ছাপৰ্ট দিব কিন্তু নিদিয়ে দেখোন কি মানে দুখ লগাই দিব এতিয়া দেখোন ক'লোৱাই দিব এতিয়া আপোনালোকে নকৰিব তেনেকুৱা আপোনালোকে জানে ন মহিলাৰ প্ৰতি টান এটা আছে নাই ৰাম কৃষ্ণ ইয়াত যদি ভাষণ দিওঁ কাইলৈ আৰু মোক ইয়াৰ আপোনালোকৰ লোকেল যোন MLA তেখেতে ক'বই বাইদেউ আপুনি আমাৰ সমষ্টিৰ পৰা টিকেটটো লওক মই পুনৰ গুৱাহাটীৰ পৰা টিকেট ল'বলৈ ইয়ালৈ আহিব লাগিব তল চিৰিয়েল বান্ধিব লাগিব নেলাগে দিয়ক মই এনেকেই ঠিক আছোঁ হয় নাই আচ্ছা এতিয়া কি আছিলে আলহী হয় নাই আলহী দুই প্ৰকাৰ গম পায়নে দুই প্ৰকাৰ আলহী এটা হৈছে ব্ৰইলাৰ মুৰ্গী টাইপ আলহী আৰু এটা হৈছে লোকেল মুৰ্গী টাইপ আলহী এতিয়া আপোনালোকে সোধক যে ব্ৰইলাৰ মুৰ্গী টাইপ আলহী কেনেকুৱা আৰু লোকেল মুৰ্গী টাইপ আলহী কেনেকুৱা কমিটি দাদাসকলে জানে নেকি কোনোবাই না তেওঁলোক ব্যস্ত হৈ আছে এতিয়া আমিয়ে কথা পাতিব লাগিব আচলতে ব্ৰইলাৰ মুৰ্গী টাইপ আলহীবোৰ কেনেকুৱা জানে ধৰক আপোনাৰ ঘৰলৈ আহিছে আপুনি যি দিছে তাকে খাইছে জেগাতে বহি আছে খাই বৈ আকৌ বিদায় মাগি ঘৰলৈ গুচি গৈছে সেইটো হৈছে ব্ৰইলাৰ টাইপ আলহী আৰু এই লোকেল মুৰ্গীটো মানে কি সি আহিছে খাইছে আৰু ওচৰৰ পাজত যিমান আছে খুচৰি মুচৰি থৈ গুচি গৈছে সেইটো হৈছে লোকেল মুৰ্গী টাইপ আলহী তেনেকুৱা আলহী পায় নে নাপায় এতিয়া আহি কাষৰ বাৰ মানুহ খবৰ ল'ব কোনে কি কৰিলে নকৰিলে ক'লৈ গ'ল কোনে কাক নিলে হয়নে মুৰ্গীটো নিচাকে খুচৰি থাকে নে নাথাকে এইবাৰ ঘৰলৈ আলহী আহিলে এইটো মনত ৰাখিব দেই কোনটো
মুৰ্গী দেই মণিপুৰ কোমৰৰ স্বাস্থ্য আপুনি ইয়ালৈ নাহিব কি ভাঙব নেকি দুইটা যদি আহি ভাগিব তেতিয়া আচ্ছা মণিপুৰ মই আছো ইয়াতে আমাৰ মণিপুৰৰ কোমৰৰ স্বাস্থ্য 40 আমাৰ বেহেৰ বাৰী আৰু এটা আছে এয়া হ'ল বিউটি বাইলুঙৰ কোমৰৰ স্বাস্থ্য কোন যদি কোনোবা ক'ব জানে মই মোবাইলটো দি যাম প্ৰায় কোনোবা আছে নাকি আপনি জানে ইফালে হওক আপনি জানে বিউটি বাইলুঙৰ কোমৰৰ স্বাস্থ্য কিমান 42 আপনি কেনেকৈ জানিল জানো আৰু আপনি তো দর্জি নহয় হয় না দর্জি না আপনি তো হলো তিতা আজি নহয় পুলিচ আমি বাইলুঙৰ থাকি জানো স্বাস্থ্য কেনেকৈ জানি আপোনাৰ ইণ্টাৰনেট লিংক আছে নেকি বেয়া কথা বেলেগ ছোৱালীৰ কোমৰটো কিয় চাই থাকে চাই ঘূৰি ফুৰিব ঘূৰিব খাই দিব বসুদাই যি কমৰৰ চাইজ সুধিলে মানে এই দাদাই যদি বিয়া পাতিছে কাইলৈ খালে আৰু ঘৰ আপুনি বিয়া চিয়া পাতিছে নেকি বাৰু এইবিলাক ইয়াতে কিন্তু ভিডিঅ' কিবা কিবি ধেৰ হৈছে এইবিলাক পাইছে চাগে মানুহজনীয়ে আপুনি কাইলৈ সাৱধানকৈ যাব দেখিছে কিবা মানুহৰ মৰম একে চাইজলৈকে গম পায় ৰাইজে হয়নে নহয় যি নহয় কেইকেইটাক ভাল লাগে নে নালাগে কিমান ভাল লাগে আৰু মোহনক ভাল লাগে মোহনক দেখিবলৈ কেনেকুৱা লাগে এনে আপোনালোকে আইডিয়া কৰিব পাৰেনে মোহনক দেখিবলৈ কেনেকুৱা লাগে ইমান ধুনীয়া ল'ৰাটো ন একদম মেগী কাৰ্লি চুলি একদম মুখখন ডাঙৰ ক'লা মূলা কেনেকুৱা লাগে এই দুৰ্গা পূজাত যে গোসাঁনী তলত যে মহিষা ফটো শুই থাকে তাৰ নিচিনা নালাগে লাগে নাই আপোনালোকে সোধা এটা কথা এবাৰো সোধা নাই যে কেলে বেচেৰা কি হ'ব আৰু মূৰৰ চুলি চিঙি আশীৰ্বাদ দিওঁতে কপাটো হ'লে এটা মানুহটোৱেই নাই কিনা পাতা হৈ থাকিলে ক'ত বা গ'ল কি বা কৰি আছে বহুত দিন চিৰিয়েলত নাই হয়নে নহয় হয় নাই সি আচলতে থিয়েটাৰত গ'ল সি থিয়েটাৰ এগ্ৰিমেণ্ট কৰিলে সেইকাৰণে সি নাই আহিব আকৌ দেৰিকে এতিয়া সি থিয়েটাৰত আছে মই যে সোমাই আহোঁতে হুঁচৰি এটা গালোঁ গাব জানিছোনে জানিছো এই মোৰ মাতটো ইমান ভাল নহয় মানে গানৰ কাৰণে এইটো মাত নহয় এইটো মহিলা সমিতিৰ কাৰণে হয়নে নাই এই মাতটো আচলতে মহিলা সমিতিৰ মাতহে এইটো গানৰ মাত নহয় কিন্তু মোৰ মানুহটোৱে আকৌ নেৰে তুমি যলৈকে যাবা হুঁচৰি এটা গাবা বিহু এটা গাবাই একদম মোক গাড়ীতে শিকাই বুজাই আনিছে যে এনেকে এনেকে গাব লাগিব সেইকাৰণে আকৌ কি অপিতা কি আছো মোক শিকাই বুজাই আনিছে যে তুমি এনেকে গাবা এতিয়া মই গাব পাৰিছো ন পাৰিছোনে বিহু এটা গাওঁ নেকি অকণমান সহযোগ কৰিব অকণমান ঢোলটো বজাই দিব ফুল I
চঞ্চলতা মানুহ বুঢ়া হ'ব পাৰে কিন্তু মনটো বুঢ়া নহয় মন বুঢ়া নহয় বুঢ়া লাগে মন বুঢ়া নহয়
বসুমতাৰী আহিছিলে অনুষ্ঠান কেনেকুৱা হ'ল আপোনালোকে বেয়া হ'লেও ভাল হৈছে বুলি ক'ব বাপেকে জলি জলি আপোনালোকে টোপনি খতি কৰি চাই আছে সিহঁতে ফচি মাৰি আমেজ ল'ব হয়নে একদম ভাল হৈছে বুলি ক'ব দেই থেংক ইউ এতিয়া ধৰ সৰু সুৰা বেমাৰবিলাকো আহি থাকিলে ভাল হৈ গ'লে হয় না কৰিব সৰু সুৰা বেমাৰবিলাক আহি থাকিলে ভাল হৈ গ'লে বেমাৰ আহে টেবলেট খালে ভাল হয় আৰু কোনোবা যদি কাৰোবাৰ গিৰিয়েকটো যদি মদাহী তেতিয়াহ'লে আমাৰ লগত হাঁহি থাকিলে হ'ল সেই গিৰিয়েকক পাহৰি যাব এওঁ মানে আজি ডেমেচিৰ পৰা যোৱাৰ ইচ্ছা নাই মই চাগে তেখেতক নিবই নোৱাৰিম নেকি কেনেকুৱা লাগিছে আমাৰো খুব ভাল লাগিছে সদায় মনত থাকিব ডেমেচি কেন্দ্ৰীয় ৰঙালী বিহুলে আকৌ এবাৰ কমিটিলে জোৰদাৰ হাত চাপৰি থেংক ইউ আৰু হ'লেও শেষত আপোনালোকৰ এই অনুষ্ঠানটো ইমান সুন্দৰকৈ উপভোগ কৰিবলৈ দিয়াৰ কাৰণে আমাৰ যিসকল ইয়াত আৰক্ষী জোৱান আছে সেই সকলোলে আমাৰ ফালৰ পৰা এটা চেলুট আৰু আপোনালোকৰ ফালৰ পৰা এটা জোৰদাৰ হাত চাপৰি থেংক ইউ আচ্ছা মনে করো লাস্ট আমি এক ফাঁকে বিহু গীতে যাও আমার কমিটি গোটে মাহা যার যার মনটু মানে যার যার মনটু করাওয়ালা আমার সাগৰৰ ছোৱালী নাচিবলৈ আহিলে বাটতে বেয়া হ'ল বতৰ এই ওলাই অহা নাচনী কঁকাল ভাঙি বিহু গ'লে পাবলৈ নাই বিহু বুঢ়া ৰাইজৰ লগত মই আজি বিহু গীত গাব ওলাইছো মোৰ অতিকৈ মৰম লগা ৰাইজ সকলোৱে যেন চাব ৰাতি বাৰ বজাত
পুনৰবাৰ সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আজিৰ অনুষ্ঠান আমি ইমানে সামৰণি মাৰিছোঁ আৰু ইয়াৰ পিছত ইমান সুন্দৰ গায়ক আছে গতিকে তেওঁলোকৰ গীত আপোনালোকে উপভোগ কৰি যাব দেই থেংক ইউ শুভৰাত্ৰি